ক্ৰাইমছাছ নিউজ অসম। ৰেড এলাৰ্ট জাৰি হোৱাৰ কিছুমান অঞ্চলৰ শিক্ষিত মানুহে লকডাউনৰ গোটেই শৃংখলা সম্পূৰ্ণৰূপে উলংঘন কৰি আছে। এয়া চাওক, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মানসপাৰা গাঁৱৰ ইদ্ৰিছ আলী প্ৰফেচাৰৰ ঘৰত আজি প্ৰায় 1 পৰা 1.5 মাহৰ পৰা 20 পৰা 25 জন বিভিন্ন প্ৰান্তৰ পৰা বনুৱাক লৈ আহি দিন ৰাতি ছাদ ঢালাই কৰি আছে। কোনো ডিষ্টেঞ্চ মেইনটেইন নকৰাকৈ দুখীয়াৰ পৰা যিজন মানুহ লেবাৰে ফেমিলি চলাই থাকিব পাৰে, ক'ত গৈছিলি? দুখীয়া শ্ৰেণীৰ মানুহ 5জন মানুহ একেলগে পুলিচৰ কে গুলিত আৰম্ভ কৰে। তেন্তে এদিন হা শিক্ষিত লোকসকলৰ শুনা জানা সাহস নাপায়। এয়া আমাৰ প্ৰশ্ন কি আমাৰ অসম আৰক্ষীৰ ওপৰত। তেখেতক আমি জনাইছোঁ অলৰেডি, কোনো পদক্ষেপ লোৱা নাই। আজি 1.5 মাহৰ পৰা এনেকুৱা কাম চলাই আছে। ডিষ্টেঞ্চ মেইনটেইন কৰা গেছিলাম নাই। না আমি তেতিয়াহ'লে আমাৰ লকডাউন শৃংখলা কেনেকৈ থাকিব? ইমান উচ্চ শিক্ষিত লোক তেখেত ইদ্ৰিছ আলী প্ৰফেচাৰ, এখন লক্ষীপুৰ কলেজৰ প্ৰিন্সিপাল মানুহ হৈও যদি